হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভ জন্মাষ্টমী। আশা কৰোঁ সকলো ভালেই আছে, মোৰো বাৰু ভালেই। আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ জন্মাষ্টমীৰ পৰা। আহকচোন আপোনালোককো দেখুৱাওঁ আৰু আপোনালোকেও চাই থাকক আমি কেনেদৰে জন্মাষ্টমী পালন কৰিলোঁ। এয়া আমাৰ মাহীহঁতৰ ঘৰ। মাহীহঁতৰ ঘৰত এনেদৰে প্ৰতি বছৰে জন্মাষ্টমী পালন কৰা হয়। বহুত ভাল লাগে, এনেদৰে নামঘৰতো যোৱা হয়। তেনেকৈ কাকো মতাও নাই, ঘৰৰ ওচৰৰে ভণ্টি কেইজনীমান আৰু আইতা দুগৰাকী আহিছিলে। আৰু এই আমাৰ মায়ে আটা মঠি আছে, এই আছে মামী। আমি সকলো কামত ব্যস্ত হৈ আছোঁ। মায়েতো আটা মঠাত ব্যস্ত, মই অলপ আছে পুৰি বনাম। আমি সকলো ব্যস্ত, চাই থাককচোন আৰু কি হয়। সেই আহিলে এখেত দেখিলেই নহয়, মই মানে ফোনটো নাপাওঁৱেই। ফোনটো ওলোৱাৰ লগে লগে পায়ে যায় সেই উগ্ৰপন্থী। তাক মানে আকৌ ফোনটো লাগে চাবলৈ। সকলোৱে নাম লোৱাত বহুত ব্যস্ত হৈ আছে। আৰু এইপিনে আমাৰ মুস্তানী দেখিছেনে, আঁতৰিয়ে নাযায়, ধুনীয়াকৈ বহি আছে। এয়া হৈছে খোল বজোৱা, দেখিছে হালধীয়া কাপোৰ পিন্ধাই খোল বজাই থকা। এই হৈছে আমাৰ মামাৰ ল'ৰা। সি মামাহঁত আছিল MP, আৰু এইবছৰ সিহঁতি ইয়ালৈ আহিলে। আৰু মানে সি ইমানেই পাকৈত, সকলো বাদ্যযন্ত্ৰটো ধুনীয়াকৈ বজাবলৈ শিকিছে। বহুত ভাল লাগিছে। সি ইমান দূৰত থাকি যদিও ইমান ধুনীয়াকৈ বজাবলৈ মানে পাৰিছে, সেইটোৱে বহুত। আৰু এনেদৰে ধুনীয়াকৈ মাহীয়ে নাম গাইছে, আৰু আমিও লগত হাত চকুৰ বজাই সহযোগ কৰিছোঁ। আহক আপোনালোককো দেখাই থাকোঁ আৰু কি হয়। এয়া আমাৰো নাম সামৰিব হ'ল। লগতে এয়া সকলোৱে এতিয়া সেৱা কৰিবলৈ লৈছে। এইকেইটা দেখিছেনে বাৰু, আঁতৰিয়ে নাযায় মানে। আৰু আমাৰ ল'ৰাটো দেখিছেনে, নিজেও শান্তিয়ে নাথাকে, আৰু বহি থকা ল'ৰাকেইটাকো মানে ভাল শান্তিয়ে থাকিবলৈ দিয়া নাই। চুলি টিঙিছেহি, জোকাই আছে, শান্তি নাই আৰু একদম। আমি সকলোৱে সেৱা কৰি লওঁ আহক। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বুলি এটা সৰুকৈ কেকো বনোৱা হ'ল। আমি সকলোৱে কাটিলোঁ, ভিডিঅ' কৰা নহ'ল বাৰু। আৰু সকলোৱে প্ৰসাদৰ কাৰণে বহিলে, প্ৰসাদ বিতৰণ কৰিলে। আমি প্ৰসাদ ল'লোঁ আৰু প্ৰসাদ লৈ আৰু বেছি ভিডিঅ' কৰি থকা নহয় মানুহৰ আগত। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ। বাই বাই, সকলো ভালে থাকক।